हेलो गाइस नमस्कार আশা কৰো সকলো ভালে কুশলে আছে আৰু সুস্থ আছে মই স্বাগতম জনাই এটা নতুন সাধাৰণ গীত So let's start my vlog. এয়া মই লগত খেলি আছিলোঁ আপোনালোকৰ সকলোৰে ভালনে আৰু ময়ো ভালেই আছোঁ আৰু মোৰ এই ভিডিঅ'বোৰ চাই আপোনালোকে কেনেকুৱা পায় জনাবচোন কমেন্টছবিলাক দিলে আমিও অনুপ্ৰাণিত হওঁ আৰু আগুৱাই যাবৰ কাৰণে সহায় কৰে এই কাৰণে আপোনালোকে কমেন্টছ দিবচোন আৰু সকলোৱে চাই থাকিলে সাবস্ক্ৰাইব কৰিব কিয় পাহৰে বাৰু প্লিজ সাবস্ক্ৰাইব কৰিব আৰু মোক সহায় কৰিব আগুৱাই যোৱাত আৰু মই এনেকৈ খেলি আছিলোঁ দিনটো একো বিশেষ নাই মই আপোনালোকক দেখুৱাই যাম কেতিয়াবা বেলেগ ভিডিঅ' দি থাকোঁ আৰু আপোনালোকে মোক ক'বচোন এই ভিডিঅ'সমূহ চাই আপোনালোকে বাৰু ভাল পায়নে আৰু এতিয়াতো গৰমৰ দিন কিন্তু বৰষুণ দি আছিল আজি এই কাৰণে আমি হাত দীঘল পিন্ধিছোঁ দেই মানে অলপ এইখিনি টাইমত মানে বৰষুণ দিলে আকৌ ঠাণ্ডাই লাগে নহয় তাৰপিছত আৰু তাক বাহিৰতো নিয়াব নোৱাৰি যিহেতু মই তাৰ লগতে তেনেকৈ খেলি আছিলোঁ কিবা কথা কৈ থাকে আৰু সি তাৰ লগতে মই তেনেকৈ ব্যস্ত হওঁ তেতিয়াই বাহিৰত যাব ইচ্ছা কৰে কিন্তু নিয়া নহয় এবাৰতো স্কুল আমি দিম আৰু তেনেকৈ স্কুল যাওঁ আপোনালোকক ভিডিঅ' দেখুৱাম ক'ত যাওঁ কি কৰোঁ তেনেকৈ এই দিনটো পাৰ কৰিলোঁ আৰু তাৰপিছতে আমি গোটেই দিনটো যদিও দেখুওৱা নহ'ল তাৰপিছতে এয়া আহি গ'লোঁ নেক্সট ডে মই এটা বস্তু বনাইছোঁ সেয়া হৈছে টেঙেচি টেঙাটো গৰমৰ কাৰণে বহুত ভাল আৰু বতৰৰ শাক পাচলি সকলো খাব লাগে আৰু বহু গুণৰে সমৃদ্ধ এইখিনি মই এনেকৈ সিজাই লৈছিলোঁ পানীৰে সতে আৰু চেকি লৈছোঁ এইখিনি একদম চিম্পল হয় সেইকাৰণে আপোনালোকক ৰাখিলোঁ কিছুমানে যদি খায়তো খায়ে আৰু কিছুমানে যদি নাজানে এনেকৈ বইল কৰি ল'ব টেঙেচি টেঙাখিনি পানীৰে তাৰপিছত অলপ পাঁচফোৰণ শুকান জলকীয়া দিব পাৰে তেলত আপোনালোকৰ ইচ্ছামতে মই পাঁচফোৰণে দিছিলোঁ আৰু পাঁচফোৰণ দি মই অকণমান আলু বইল কৰি থৈছোঁ সেই আলু বইল কৰাখিনিও ইয়াতে দি পেলাই সেইখিনি ভালদৰে ভাজি ল'ম আৰু একদম বিশেষ একো নাই এইখন তৰকাৰী ইমান খাই ভাল লাগে মাছ দিব পাৰে আপোনালোকে মই আধা দেখুওৱা মাছ দিয়াখিনি আৰু ইমান ৰখা নহ'ল জাষ্ট এইটো দেখুৱাই দিছোঁ এনেকৈ ভালদৰে ভাজি লৈ তাতে হালধি নিমখ জলকীয়া গুড়া লাগে যদি দিব পাৰে আৰু নামমাত্ৰ ধনিয়া গুড়া দিব পাৰে বেলেগ একো মছলা নাই ধনিয়া গুড়া নিদিলেও হৈ যায় আৰু এনেকৈ এইখিনি দি উঠিয়ে আপোনালোকে যিখিনি বইল কৰি থোৱা এই টেঙাখিনি চেকি লৈছিলে এই চেকি লোৱাখিনি ইয়াতে ঢালি দিব এয়াই হৈছে এইটো একদম চিম্পল ৰেচিপি আৰু বহুত গৰম দিনৰ কাৰণে বহুত ভাল গাটো ঠাণ্ডা কৰি ৰাখে তাৰোপৰি বহুত গুণেৰে ভৰ্তি মানে এই টেঙাখন খাব আপোনালোকে জুতি পাব বেছিকৈ টেঙা লাগিলে থেকেৰা টেঙা বা তেতেলীও ইয়াতে টুকুৰ পেলাই দিব পাৰে খাই ভাল লাগিব আৰু জলকীয়াৰ পৰিমাণটো যেনেকৈ আপোনালোকে খাব বিচাৰে খাব এইটো আপোনালোকে ৰাখি দেখুৱাইছোঁ দেই তাৰপিছত আহি গ'লোঁ নেক্সট ডে আৰু আমাৰ কাৰণে চিকেন বনালোঁ আপোনালোকক দেখুৱাই লওঁ এয়া অকল পিঁয়াজেৰে ভাজি আছোঁ আৰু বাকীখিনি চাই যাবচোন এয়া বনাই আছোঁ লোকেল মুৰ্গী মাংস আজি হৈছে বুধবাৰ আৰু বাজিছে এতিয়া মানে আপোনাৰ 1 বাজে এতিয়া দৈকো খুৱাম যিহেতু ইয়াতে অলপ জ্বলা চলা দিয়া যাব চেম মছলাই হয় বাট তাৰখিনি মই পালেঙি দি বনাম বুলি ভাবিছোঁ এয়া তাৰ কাৰণে ৰেডি কৰি থৈছোঁ এয়া মছলা অলপ মানে চিকেন আৰু পিঁয়াজ মই কেনেকৈ বনাওঁ এইটো ৰেচিপিটো আপোনালোকক শ্বেয়াৰ কৰিম এইটো লোকেল চিকেনটো মইতো শ্বেয়াৰ কৰিছোঁৱে এতিয়া সময় নাই যিহেতু জল্দি দৌৰা-দৌৰি বনাই ল'ব লাগে আপোনালোক দেখাই যাম কি বনোৱা হ'ল নহ'ল চাই যাব লয়ে চাই থাকৰ লগত তো অলৰেডিটো কৈছোঁৱে আপোনালোকক যে প্ৰতিটো বস্তু বনালে আইতাকৰ লগতে থাকে খেলি তাৰ খোৱা লোৱা ধোৱা এইখিনি ময়ে কৰি দিওঁ আৰু বাকীখিনি এনেই থাকে আৰু কোনে একো কৰাব মানে তাৰ লগত নোৱাৰিম কিবা এটা কৰিব হ'লে মানে লাগিবই আৰু এতিয়ালৈকে পাৰা হোৱা নাই আৰু কোনোবাই যে অকলে পাৰিব কেতিয়াবা কাটছি তাৰপিছত তেনেকৈ কৰে হাহাকাৰ মানে আৰু 3-4 ঘণ্টা লাগি যাব প্ৰতিটো বস্তু কৰোঁতে তেনেকুৱা আৰু আপোনালোকে এটা মোক প্ৰশ্ন সুধিছে মানে ডাইৰেক্ট অনলাইনত নহয় যে কেৰাহীটো ইফালৰ পৰা সিফাল মানে বেলেগ চেঞ্জ হৈ যায় মাজত তো কথাটো কওঁ যে যিকোনো বস্তু বা তৰকাৰী আমিতো মাছ মাংস খাওঁৱে বা কিবা এতিয়া ভেদাইলতাৰ জোল হ'ল মানিমুনি তেনেকুৱা ধৰণৰ বা কিবা যিটো মানে মছলাটোৰ লগত বনাই আপুনি চিকেন বা মাছৰ লগত বনাব পাৰি তাৰে মানে যিটো বেছ আছে তাতে বনাওঁ যিটো মাৰি খায় তাতে মই আগতে বনাই লওঁ
আৰু তাৰ পাছতহে আমি ইয়ালৈ ট্ৰেন্সফাৰ কৰোঁ। সেইকাৰণে কেৰাহীটো চেঞ্জ দেখা পায়। যিহেতু মাও খাব লাগে, কিন্তু মাছ মাংস নাখালেও হেল্ডি বস্তু খাব লাগে। তেনেকৈ মই ভেদাইলতা বা মানিমুনি বনালে বা টেঙাৰ জোল এখন বনালে মই ফাৰ্ষ্ট সেইটো গেছত ষ্টাৰ্ট কৰি লওঁ, বা পনীৰ চনীৰটো বনালে তাতেই বনাওঁ, আৰু তাৰপাছত মই এইটো ট্ৰান্সফাৰ কৰি দিম, তেখেতৰ কাৰণে ৰাখি লওঁ। সেইটোৱে কথাটো। আপোনালোকৰ ভুলটো মই ভাঙি দিলোঁ। মোক এগৰাকীয়ে সুধিছিলে, চ' মই সেইটো কথাটো কৈ দিলোঁ। চাই যাব। এতিয়া মছলা দি দিলোঁ, আদা নহৰু জিৰা জালুক পেষ্ট, আদা নহৰু ধনিয়া জিৰা জলকীয়াটো নাই দিয়া, এতিয়া পাছত দি দিম। জলকীয়াটো নিজৰ কথা আৰু আপোনালোকে কেনেকৈ লয়। জিৰা গুড়ি ধনিয়া গুড়ি মই প্ৰেছাৰ কুকাৰতে বনাম। এনেকৈ পৰঠা পাতি দিছোঁ, অলপমান তেল দি দিম। বেছি যেন লাগিছে, প্ৰেছাৰ কুকাৰটো একদম সৰু দেই, এইটো সৰু প্ৰেছাৰ কুকাৰ, বেছি তেল দিয়া নাই বাৰু। আৰু ইয়াৰ বিলাহী অলপ কাটি লৈছোঁ, দি দিলোঁ মাংস। আজিকালি যিকোনো মাংসই হওক ভালদৰে আপুনি ভাজি বনালেহে সেই তাৰে সোৱাদটো ওলায়, নহয় জানো? কিবা ভুল কৈছোঁনে? আপোনাকো জনাবচোন, ভাজি খাই ভাল লাগেনে? আৰু এইপিনে লয় কাৰণে বনাবলৈ ষ্টাৰ্ট কৰিলোঁ, আৰু প্ৰেছাৰ কুকাৰতে বনাম যিহেতু তেল দিলোঁ, পিঁয়াজ দিলোঁ, আৰু অলপমান তেল দিছোঁ, তাতে অকণমান আদা নহৰু দি থেতালি লোৱা দি লৈছোঁ, আৰু ইয়াতে এই চিকেনখিনি দি দিলোঁ। এই চিকেনখিনি দিয়ে ইয়াতে ভালদৰে ভাজি ল'ম। আৰু এনেকৈ সৰু বাচ্ছাক আপোনালোকৰ ঘৰত যদি আছে এনেকৈ বনাই খুৱাব, আৰু নিজে কিছুমানেতো খুৱাই, এবছৰৰ পৰা মাছ মাংস খুৱাব পাৰি, এবভ 1 year আপোনালোকে খুৱাব পাৰে। তাৰপিছত ইয়াতে দিলোঁ আলু আৰু হালধি নিমখ এইখিনি দি ল'লোঁ। আৰু ইয়াতে যিকোনো মাংসত বেলেগ মছলা কিছুমানে দিয়ে, কিছুমানেতো ডাঙৰো খুৱায়। আৰু এনেকুৱাকৈ বনালে হয় লং বা ইলাচি বা ডালচেনি তাৰে অকণমান দিয়া আৰম্ভ কৰিব, যদি একেবাৰে সৰু বেবী হয়। আৰু অলপ পাৰিলে জিৰা জালুকো দি দিব, কাৰণ সোৱাদটোও লাগিব। আৰু এই যিবিলাক শুকান মছলা আছে তাৰে কিছুমান গুণাগুণো আছে, যি শিশুৰ বাবে বহুত ভাল, উপকাৰী হয়। কাহ চৰ্দি লাগি থাকিলেও মানে মাংসৰ জোলটো আমাৰ বহুত উপকাৰী হয়। এয়া মই অকণমান, আৰু মই এই ডালচেনি গুড়া অকণমান দি দিছোঁ, যিহেতু পালেঙেৰে বনাম বুলি কৈছোঁ, এয়া পালেং দি দিলোঁ। এনেকুৱাকৈ যদি পালেংখিনি এক্সট্ৰাকৈ বাচ্ছাই খাব নিবিচাৰে, এনেকৈ দিলে খাব, যিহেতু সেইকাৰণে মই এনেকুৱাকৈ বনাই দিওঁ। আৰু বেলেগকৈ তৰকাৰী নবনাওঁ, কেতিয়াবা লগত যি চব্জি থাকে তাকো তেনেকৈ দি দিওঁ। আৰু এনেকুৱাকৈ দিলে যিটো পালেঙৰ গুণ সেইখিনিও বাচ্ছাটোৱে পাব। আৰু ইয়াৰে পানী ঢালি দিলোঁ ভাজি পেলাই, আৰু এনেকৈ চাওকচোন একদম মজাকৈ ভাজি হৈ গৈছে। তাৰপিছত আলু দি দিছোঁ, দেখিবলৈ কিমান সোৱাদ লাগিছে, নহয় জানো? মুৰ্গী মাংসটো জোল হ'বই লাগিব, যোনটো লোকেল চিকেনৰ জোলটোৱে মেইন। আমি এনেকৈ ভাজি নাখাওঁ, যিহেতু এপিচ দুপিচ খাওঁ দেই মাজে কোনে খাই বাৰু জনাবচোন। ভাজা মাংস আগতে মোক মাহঁতে খাব দিয়া নাছিলে, আৰু এতিয়াও কিন্তু মাজতে সেনেকৈ নাখাওঁ, বহুত আগৰ দৰেই হৈ থাকে, কেতিয়াবাহে খোৱা যায়। কিন্তু অকণমান ভাজি পানীত উতলাব দি ইয়াত ঢাকন দি দিছোঁ, আৰু ইয়াৰ পিছতে তাৰ অকণমান 10-12টা চিটি লগাই দিব লাগে। সৰু বাচ্ছাৰ চিকেন যিটো ভালকৈ গলিলে ভাল হয়। আৰু ইফালে মোৰো হৈ গৈছে, ইফালে ইয়াতো মাংসত পানী ঢালি দি দিছোঁ, আৰু ধুনীয়াকৈ ইয়াৰে কাৰী হৈ যাব। ইফালে লয়ৰ কাৰণে আলু, এইফালে ভাতৰ লগত দিবৰ কাৰণে চব ৰেডি কৰি দিছোঁ। আৰু ইফালে পালেঙো আমিও খাম বুলি ভাবিছোঁ, অলপমান তাতে জিৰা দি দিলোঁ। জিৰাৰ পিছত এয়া জলকীয়া আপোনালোকে দিব পাৰে, মই সৰু অকণমান দিম। আৰু পিঁয়াজেৰে এনেকৈ প্ৰথমতে ফ্ৰাই কৰি পেলাই তাৰপিছত ইয়াতে শাকখিনি দি দিম। আৰু এই শাকখিনি খাই আপোনালোকে ভাল পায়নে? পালেং শাক কিন্তু মোৰ বহুত ফেভৰেট হয়। ইয়াতে হালধি আৰু নিমখটো দি দিলোঁ, দি লৰাই ভালকৈ পালেং শাকখিনি ভাজি ল'ম। মই লোহাৰ কেৰাহীত বনাইছোঁ। লোহাৰ কেৰাহীত খালে আইৰণৰ কাৰণে আমাৰ শৰীৰটোত আইৰণ পায়, সেইকাৰণে আমি লোহাৰ কেৰাহী ব্যৱহাৰ কৰিব লাগে। মই এইটো নতুনকৈ আনিছোঁ। আৰু ইয়াতে অকণমান সৰু চপ কৰি থোৱা নহৰু দি দিছোঁ, খাই ভাল লাগিব। এটা জলকীয়াও দি দিছোঁ, দেখিছে নিশ্চয়। জলকীয়া আপোনালোকৰ নিজৰ ওপৰত কথা, যেনেকৈ খায়। মই তেনেকৈ বনাই ল'লোঁ, আৰু মোৰ শাক ৰেডি হৈ গ'ল। ইফালে লয় ভাতখিনিও বহাই দিলোঁ, আৰু এয়া দেখিছে মই ভাতটো লয় বহাই দিলোঁ। এইখিনি হৈ গ'ল আমাৰ পালেং শাক আমাৰ কাৰণে। আৰু এয়া মাংস উতলিলে হৈ গৈছে,
জলকীয়া দি দিলোঁ আৰু লগতে মোৰ অলপমান বাচন আছিলে বাচনখিনিও ধুই ল'লোঁ দৌৰা কৰি পেলাই মানে এইখিনি সময় বহুত জল্দি হয় একচুৱেলি যদি প্ৰিয়া অকলশৰীয়া মানুহ ইমান দিগদাৰ নহয় কিন্তু চবৰে বাচ্ছাটো একে নহয় মোৰ লয় মানে খাব খুৱাব একেবাৰে দিগদাৰ সেইকাৰণে দৌৰি হয় এয়া দেখিছে মাংসটো ৰেডি হৈছে আৰু খাবলৈ বহি লৈছোঁ এয়া চিকেন লোকেল চিকেন আৰু ইফালে ভাজি বনাইছিলোঁ এখন আলু কাচকলৰ আৰু এইপিনে শাক ভাজি এনেকৈ আমাৰ আজিৰ খানা ৰেডি হৈ গৈছে আৰু দাইল আছে মচুৰ দালিৰ কোমোৰা দিয়া এনেকৈ বনাই লোৱা ভাত আৰু তেনেকৈ খাই লৈ লগতে মোৰ ভাল পোৱা ফেভৰেট দৈ লৈ লৈছোঁ থালিখন কেনেকুৱা লাগিছে বাৰু আপোনালোকেও তেনেকৈ খাই যাব আৰু এনেকৈ আমি খাই বৈ লৈ টেষ্টিকৈ মজাকৈ লৈ অকণমান লৈ আহিলোঁ বাগৰ দিবলৈ এই দিনসমূহ সঁচাই পিছলৈ মনত পৰিব সি মানে মোৰ গাৰ ওপৰত ভৰিখন দি দিয়ে মই সেইটোহে দেখুৱাবলৈ আপোনাক দেখুৱাইছোঁ সঁচাই লাহে লাহেতো ডাঙৰে হৈ গৈ আছে এই দিনখিনিতো আমি ঘূৰাই নাপাওঁ কেতিয়াবা যেতিয়া খং কৰোঁ বহুত দিগদাৰ কৰি থাকিলে এই কথাবোৰ সঁচাই মোৰ মনত পৰে আমিও তেনেকুৱা আছিল নহয় জানো আৰু তাৰপিছতে মোৰ অকণমান সৰু গাৰ্ডেনখনৰ কাৰণে মই কেইটামান পুলি আনিছিলোঁ আৰু তাৰে কাম কৰি ল'লোঁ এইখিনি কাম কৰি সঁচাই ভাল লাগে আৰু ফুল ৰুই আপোনালোকে ভাল পায়নে জনাবচোন মোৰ ফুল বহুত ভাল লাগে সময় নোহোৱাৰ কাৰণে বেছিকৈ কৰিব পৰা নাই তেনেকৈ কৰাইছোঁ পিছলৈ মই দেখুৱাই দিম আৰু লৈ আইতাকৰ লগত পিছফালে আহি ইটো কৰি আছে দৌৰি আৰু মই এইখিনি সুযোগতে ফুলৰ পুলিকেইটা লগাই লৈছোঁ দেখুৱাই দিম আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব আগলৈ কেনেকুৱা ভিডিঅ' লাগে সেইটোও জনাব আজিলৈ মই এই ভিডিঅ'টো এইখিনিতে সামৰিম ভাবিছোঁ ফুলখিনি দেখুৱাই থেংক ইউ ধন্যবাদ ছাবস্ক্ৰাইব কৰি দিব লাইক শ্বেয়াৰ কৰি